Hey friends, what's up? Welcome back to our channel Educational Chat. আজি নতুন ভিডিও লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ভিডিওটো শেষলৈ চাব। যদি ভাল পায় লাইক কৰিব, শেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। ঠিক আছে, আমি ভিডিও বনাই আছোঁ এইচএছ ষ্টেট সম্পৰ্কে আৰু বিভিন্ন ধৰণৰ এডমিশন বা যদি কিছুমান বিভিন্ন ধৰণৰ কোৰ্সত এডমিশন ল'ব বিচৰা হয় এমফিল বিএড বা পিএইচডি নেট স্লেট বা অন্য কম্পিটিটিভ এক্সামৰ নটিফিকেশ্যন সম্পৰ্কে আজি আমি আলোচনা কৰিম। কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আসাম এইচএছ ষ্টেটত আহিব পাৰে বা অন্য যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট। ঠিক আছে, আজি আমি আলোচনা কৰিম পঞ্চবাৰ্ষিক পৰিকল্পনা। আমি জানো যে পঞ্চবাৰ্ষিক পৰিকল্পনা কিমান প্ৰয়োজনীয় হয়নে? ইয়াৰে এটা দুটা নহয় তিনিটা এনেকুৱা কুৱেশ্যন মানে থাকিবই, ইম্পৰ্টেণ্ট ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। চ' আমি সেই বিষয়ে আজি আলোচনা কৰিম, লগতে কুৱেশ্যন আনচাৰ ডিছকাছ কৰিম। ঠিক আছে, ভিডিঅ'টো শেষলৈ চাব। চ' পৰিকল্পনা, ভাৰতৰ পৰিকল্পনা বিষয়টো কাৰ্যকৰী কৰা সংগঠনটো কি আছিল? পৰিকল্পনা আয়োগ। পৰিকল্পনা আয়োগ নামৰ সংগঠনটোৱে ভাৰতৰ যিটো পঞ্চবাৰ্ষিক পৰিকল্পনা তাৰ কাৰ্যকৰী কৰিছিলে আৰু ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ সংগঠনটোৱে পৰিকল্পনাসমূহক চূড়ান্ত অনুমোদন জনাইছিল। এতিয়া আহোঁ যে এই পঞ্চবাৰ্ষিক পৰিকল্পনা যি হয় 5 বছৰৰ মূৰে মূৰে, সেইটো কিমান চনত গঠন কৰা হৈছিল? অৰ্থাৎ ভাৰতৰ পৰিকল্পনা আয়োগ কিমান চনত গঠন কৰা হৈছিল? সেইটো এনচাৰ হ'ব 1950 চনৰ 15 মাৰ্চ তাৰিখে ভাৰতৰ পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল আৰু 1951 চনৰ 1 এপ্ৰিলৰ পৰা কি কৰিছিল? পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কাম আৰম্ভ হৈ গৈছিলে। ঠিক আছে, আৰু যি পৰিকল্পনা হিচাপ কৰা হয় 5 বছৰৰ মূৰে মূৰে, সেইটো হয় 1 এপ্ৰিলৰ পৰা 31 মাৰ্চ তাৰিখলৈ। ঠিক আছে, সেইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট, পৰিকল্পনা যিটো আয়োগ হয়, সেই পৰিকল্পনা আয়োগৰ বা যি পৰিকল্পনা চলে সেয়া কোনে অধ্যক্ষতা কৰে? ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰে। আৰু প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অধ্যক্ষতা কোনে কৰিছিল? জৱাহৰলাল নেহেৰু। যিহেতু তেতিয়া কোন আছিল? জৱাহৰলাল নেহেৰু প্ৰধানমন্ত্ৰী আছিল ভাৰতৰ, তেতিয়াহ'লে সেই কৰিছিলে পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অধ্যক্ষতা কৰিছিল। ঠিক আছে, তেতিয়াহ'লে আমি আজি কুৱেশ্যনসমূহ এটা এটাকৈ আলোচনা কৰোঁ। ঠিক আছে, ভিডিঅ'টো চাওক। ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন মোৰ আগৰে এখন বুক আছিল, ইয়াত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ গোটেইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, সেইকাৰণে মই ইয়াৰ পৰাই ভিডিঅ' কৰি দিছোঁ। আৰু যদি আপোনালোকে অধিক জানিব বিচাৰে আৰু অন্য ভিডিঅ' যদি লাগে আপোনালোকে কমেণ্ট কৰক, মই ইয়াৰ পৰাই ভিডিঅ'বোৰ বনাই দিম। ঠিক আছে, তেতিয়াহ'লে প্ৰথম কুৱেশ্যনটো আৰম্ভ কৰোঁ। সেইটো হৈছে ভাৰতৰ পৰিকল্পনাৰ কাৰ্যকাল কিমান বছৰ? অৰ্থাৎ ভাৰতৰ যি পঞ্চবাৰ্ষিক পৰিকল্পনা হয় 5 বছৰৰ মূৰে মূৰে, হয়নে নহয়? আমিতো চবেই জানো পঞ্চবাৰ্ষিক পৰিকল্পনা। তো ইয়াৰ অপশ্যনটো কি হ'ব? এনচাৰ হ'ব 5 বছৰ। 5 বছৰৰ মূৰে মূৰে যিহেতু পৰিকল্পনা হয়, গতিকে কাৰ্যকালটো 5 বছৰে হ'ব, হয়নে নহয়? এইটো হয়তো চবেই জানা। আৰু নেক্সট কুৱেশ্যন হৈছে ভাৰতৰ 20 বছৰৰ বাবে নিৰ্ধাৰণ কৰা পৰিকল্পনাখনক কি বুলি কোৱা হয়? সেইটো আনচাৰ হ'ব পৰিপ্ৰেক্ষাত্মক পৰিকল্পনা। 20 বছৰৰ বাবে নিৰ্ধাৰণ কৰা পৰিকল্পনাখনক। 3 নম্বৰ কুৱেশ্যন, ভাৰতৰ পৰিকল্পনা আয়োগ কোন চনত গঠন কৰা হৈছিল? এই এনচাৰটো মই কৈছোঁ, পৰিকল্পনা আয়োগ কিমান চনত গঠন কৰা হৈছিল? 1950 চনৰ 15 মাৰ্চ তাৰিখে, অপশ্যন বি। নেক্সট কুৱেশ্যন হৈছে ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনা সূচনা হয় কিমান চনত? ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনা কিমান চনত সূচনা হৈছিল? অৰ্থাৎ কিমানৰ পৰা কাৰ্যকৰী হৈ গৈছিল, হয় না? পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল যে 1950 চনৰ 15 মাৰ্চ আৰু 1951 চনৰ পৰা প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা হৈছিল, অৰ্থাৎ কামবোৰ আৰম্ভ কৰিছিল। নেক্সট আছে ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন? এইটো আনচাৰ হয়তো চবেই জানা, হয়নে নহয়? দেশৰ প্ৰধানমন্ত্ৰী যিজন থাকে তেওঁৱে পৰিকল্পনা আয়োগটো অধ্যক্ষতা কৰে। নেক্সট আছে ভাৰতৰ পৰিকল্পনা আয়োগৰ সচিবালয়টো ক'ত আছে? পৰিকল্পনা আয়োগৰ যিটো সচিবালয় ক'ত আছে? নতুন দিল্লীত। তাৰপিছত নেক্সট কুৱেশ্যন, ভাৰতৰ পৰিকল্পনা আয়োগৰ
পূৰ্ণকালীন সদস্যৰ সংখ্যা কিমান পূৰ্ণকালীন সদস্য আছে হয়নে অংশকালীন আছে আৰু পূৰ্ণকালীন সদস্যৰ অংশ হৈছে 5জন মেম্বাৰ কমিটি থাকে কমিটি মেম্বাৰ নেক্সট 8 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ পৰিকল্পনা আয়োগ কেতিয়া পুনৰ গঠন হয় পৰিকল্পনা আয়োগ কেতিয়া পুনৰ গঠন হয় 1967 চনত নেক্সট কুৱেশ্যন হৈছে ভাৰতত পোন প্ৰথমবাৰৰ বাবে অৰ্থনৈতিক পৰিকল্পনাৰ পোষকতা কৰা মানুহজন কোন যে অৰ্থনৈতিক দিশৰ পৰিকল্পনা অৰ্থাৎ ইকনমিক প্লেনিং মানে কি ধৰা বাজেট বনোৱা দেশ এখন চলাবৰ কাৰণে বাজেট এখন প্ৰস্তুত কৰিব লাগে হয়নে নহয় যে টকা পইচা ইমানখিনি আছে এইটো সেইখিনিৰে কেনেকৈ দেশখন চলিব তাৰ বাবে বাজেট লাগে সেই ইকনমিক পৰিকল্পনাৰ প্ৰথমে কোনে পোষকতা কৰিছিল এনচাৰটো হ'ল বিশ্বেশ্বৰায়া নেক্সট কুৱেশ্যন প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল এইটো আমি সবেই জানো হয়নে 1951 চনৰ 1 এপ্ৰিলত ইয়াত ধুনীয়াকৈ 51টো যিহেতু দিয়া আছে গতিকে আমি বাকী এনচাৰ চাব নালাগে ডাইৰেক্ট এইটো চালেই হৈ যাব হয়নে নহয় 1951তে হৈছিল প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা তাৰপিছত নেক্সট কুৱেশ্যন ভাৰতৰ পৰিকল্পনা নিৰ্মাতা বুলি কাক কোৱা হয় প্ৰশান্ত চন্দ্ৰ মহলানবিছ PC মহলানবিছ বুলি কোৱা হয় শ্বৰ্ট ফৰ্মত হয়নে প্ৰশান্ত চন্দ্ৰ মহলানবিছক কি কয় পৰিকল্পনাৰ নিৰ্মাতা নেক্সট কুৱেশ্যন তলৰ কোনটো ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ লক্ষ্য নহয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কিমান ধৰণৰ লক্ষ্য ৰাখিছে বিভিন্ন লক্ষ্যৰ আগত ৰাখি এইটো পৰিকল্পনা এইবিলাক কৰা হয় হয়নে নহয় তো কি লক্ষ্য আছিল চোৱা আত্মনিৰ্ভৰশীলতা আছিল মানুহক আত্মনিৰ্ভৰশীল কৰিব বিচাৰিছিল বৃদ্ধি সমতা এইবিলাক কৰিছিল আৰু পুৰণি পদ্ধতিৰ ব্যৱহাৰৰ বাবে কিবা সেইটো কৰিব নেকি সেইটোতো ৰিমুভ কৰিবই বিচৰা হ'ব হয়নে নহয় অবভিয়াছলি তো এনচাৰটো হ'ব পুৰণা পদ্ধতিৰ ব্যৱহাৰ নেক্সট কুৱেশ্যন প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱা হ'ল এইটো কুৱেশ্যন বাৰে আহিছে মানে সময়ছোৱা বুলি ডাইৰেক্ট 5 বছৰৰ কাৰণে দিছে মানে নহয় 1 এপ্ৰিল 1951 চনৰ পৰা 31 মাৰ্চ 1956 চনলৈ 5 বছৰ হ'লে 51 পৰা 56 হ'ব এইটো আমি ডাইৰেক্ট গমেই পাম হয়নে নহয় আৰু এটা কথা যে পৰিকল্পনা আৰম্ভ হয় এপ্ৰিলৰ পৰা মাৰ্চলৈ 1 এপ্ৰিল টু 31 মাৰ্চ তাৰপিছত নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে 14 নম্বৰ কুৱেশ্যনটো হৈছে দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হয় দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা কিমান চনত আৰম্ভ হৈছিল 1956 চনত দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাই কোনটো খণ্ডৰ ওপৰত বেছি গুৰুত্ব দিছিলে দ্বিতীয়টো কিহৰ ওপৰত গুৰুত্ব দিছে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাই বিশেষকৈ গুৰুত্ব দিছিলে কৃষিৰ ওপৰত আৰু দ্বিতীয়ই গুৰুত্ব দিছিলে উদ্যোগ নেক্সট আছে দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা কাৰ মডেলৰ ওপৰত প্ৰতিষ্ঠিত এগেইন PC মহলানবিছ বা প্ৰশান্ত চন্দ্ৰ মহলানবিছে কি কৰিছিল মডেল প্ৰস্তুত কৰিছিল দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ বাবে তাৰপিছত তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হয় 1961 চনৰ 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব হয়নে নহয় 1961 চনৰ 1 এপ্ৰিলত হৈছিল কোনখন পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱাত চীন আৰু ভাৰতৰ যুদ্ধ হৈছিল চীন ভাৰতৰ যুদ্ধ কেতিয়া হৈছিল তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱাত এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন মনত ৰাখিবা নেক্সট আছে কৃষিজাত দ্ৰব্যৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা কোনখন পঞ্চবাৰ্ষিক পৰিকল্পনাৰ লক্ষ্য আছিল যে কৃষিজাত দ্ৰব্যৰ ওপৰত আত্মনিৰ্ভৰশীল হ'ব লাগে সেই বুলি কোনে কৈছিলে কোনখন পৰিকল্পনাই তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা তাৰপিছত নেক্সট কুৱেশ্যন 20 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতৰ এতিয়ালৈকে বাৰ্ষিক পৰিকল্পনাৰ সংখ্যা বাৰ্ষিক পৰিকল্পনা হৈছিল অৰ্থাৎ বাৰ্ষিক মানে কি 1 বছৰীয়া আৰু পঞ্চবাৰ্ষিক মানে হৈছে 5 বছৰীয়া তো বাৰ্ষিক পৰিকল্পনা এতিয়ালৈকে হৈছে 3খন ঠিক আছে নেক্সট কুৱেশ্যন ভাৰতৰ বাৰ্ষিক পৰিকল্পনা 3খন ক্ৰমে কোন 3খন হৈছে অপশ্যন বি হ'ব 1966 পৰা 67 1967 পৰা 68 আৰু 1968 পৰা 1969 চনলৈকে 3খন মানে বাৰ্ষিক পৰিকল্পনা হৈছিল নেক্সট বাৰ্ষিক পৰিকল্পনাই গুৰুত্ব দিছিল পঞ্চবাৰ্ষিকৰ উপৰিও কিছুমান বাৰ্ষিক পৰিকল্পনা আছে তো বাৰ্ষিক পৰিকল্পনাই কিহৰ ওপৰত গুৰুত্ব দিছিল আত্মনিৰ্ভৰশীল অৰ্থনীতিত গুৰুত্ব দিছিলে যে অৰ্থনীতিৰ ব্যৱস্থাটো আত্মনিৰ্ভৰশীল হ'ব লাগে
তাৰপিছত 23 নম্বৰ কুৱেশ্যনটো হৈছে অৰ্থনীতিবিদসকলে কোনকেইটা বছৰক প্লেন হলিডে বুলি ঘোষণা কৰে? অপশ্যনটো কি হ'ব? বাৰ্ষিক পৰিকল্পনা গ্ৰহণৰ বছৰটো। ঠিক আছে, অৰ্থনীতিবিদসকলে প্লেন হলিডে বুলি কৈছিলে বাৰ্ষিক পৰিকল্পনা গ্ৰহণৰ বছৰটো। নেক্সট, স্থিৰতাৰে সৈতে উন্নয়ন আৰু আত্মনিৰ্ভৰশীল অৰ্থনীতি কোন পৰিকল্পনাৰ মূল উদ্দেশ্য? স্থিৰতাৰ সৈতে উন্নয়ন, হয়নে? সেইটোৰ ওপৰত কোনে গুৰুত্ব দিছে? চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনাই ব্যক্তিক আত্মনিৰ্ভৰশীল কৰি তোলাৰ ওপৰত বিশেষকৈ গুৰুত্ব দিছিলে। প্ৰথমে গুৰুত্ব দিছিলে কিহৰ ওপৰত? প্ৰথম পঞ্চবাৰ্ষিকে কৃষিৰ ওপৰত গুৰুত্ব দিছিলে, দ্বিতীয় দিছিলে উদ্যোগৰ ওপৰত, হয়নে? তৃতীয় পঞ্চবাৰ্ষিকে আত্মনিৰ্ভৰশীলতাৰ ওপৰতে গুৰুত্ব দিছিল, আৰু চতুৰ্থ দিছে যে কি উন্নয়ন আৰু আত্মনিৰ্ভৰশীল হোৱাৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে। নেক্সট, চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হয় কিমান চনত? 1 এপ্ৰিল 1969 চনৰ পৰা। 1969 চনত চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হয়। তাৰপিছত নেক্সট কুৱেশ্যন, কোনখন পঞ্চবাৰ্ষিক পৰিকল্পনাই প্ৰথমবাৰৰ বাবে পৰিয়াল পৰিকল্পনা আৰু জনসংখ্যা নিয়ন্ত্ৰণত গুৰুত্ব দিছিল? ফেমিলি প্লেনিং, হয়নে? ফেমিলি প্লেনিং বহুত ইম্পৰ্টেণ্ট এতিয়া, যিহেতু আমাৰ কি হয় ইমান ইকনমিক প্ৰব্লেম হৈ আছে, মাটি কম, হয়নে? বিভিন্ন ধৰণৰ সমস্যাৰ কাৰণে ফেমিলি প্লেনিংটো খুবেই ইম্পৰ্টেণ্ট, আৰু জনসংখ্যাটো নিয়ন্ত্ৰণ কৰিব লাগে। তাৰ বাবে কোনখন পৰিকল্পনা আয়োগে গুৰুত্ব দিছিলে? চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনাই তাৰ ওপৰত গুৰুত্ব দিছিলে। এগেইন ইট ইজ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, চ' মাইণ্ড ইট। নেক্সট কুৱেশ্যন আছে, ব্যৱসায়িক বেংকসমূহৰ ওপৰত সামাজিক নিয়ন্ত্ৰণ সৃষ্টি কৰা কোন পৰিকল্পনাৰ লক্ষ্য? ব্যৱসায়িক যিবিলাক বেংক আছে সেইবিলাকৰ সামাজিক নিয়ন্ত্ৰণ দিয়াৰ বাবে কোনে গুৰুত্ব দিছিলে? এইবিলাক চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনাই গুৰুত্ব দিছিলে। নেক্সট কুৱেশ্যন, পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱা হ'ল 1 এপ্ৰিল 1976 চনৰ পৰা 31 মাৰ্চ 1979 চনলৈ। নেক্সট কুৱেশ্যন, আৱৰ্তন ৰুলিং প্লেন, আৱৰ্তমান পৰিকল্পনাৰ ধাৰণা প্ৰৱৰ্তন কৰে। ৰুলিং প্লেন কোনে প্ৰৱৰ্তন কৰিছিল? কোনখন পঞ্চবাৰ্ষিক পৰিকল্পনাত? পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাত। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত আছে 30 নম্বৰ কুৱেশ্যনটো, নিম্নতম প্ৰয়োজনীয় আঁচনি প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰে। নিম্নতম প্ৰয়োজনীয় আঁচনি, বিভিন্ন ধৰণৰ আঁচনিৰ প্ৰস্তুত কৰিছিলে, হয় না? যিবিলাক আঁচনি আমাৰ বাবে প্ৰয়োজন হয়, জনসাধাৰণৰ বাবে সুবিধাৰ বাবে বিভিন্ন ধৰণৰ আঁচনি প্ৰস্তুত কৰা হৈছিল, আৰু সেইটো কোনটো পঞ্চবাৰ্ষিকত কৰা হৈছিল? পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাত তাৰ ওপৰত গুৰুত্ব দিছিলে। এইবিলাক গোটেইকেইটা ইম্পৰ্টেণ্টেই। তাৰপিছত নিম্নতম প্ৰয়োজনীয় আঁচনিৰ আধাৰত তলৰ কোনটো কৰিব বিচৰা হয়? নিম্নতম আঁচনি বুলি যে ক'লোঁ আগতে, পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাত গুৰুত্ব দিছে, আৰু কিহৰ ওপৰত গুৰুত্ব দিছিলে? সেইবিলাক ধৰা প্ৰাথমিক শিক্ষা বা আৱাস দিয়া, মানুহক ঘৰ দিয়া, হয়নে? খাদ্য যোগান ধৰা, পুষ্টি যোগান ধৰা, খোৱা পানী যোগান ধৰা, এইবিলাকৰ ওপৰত গুৰুত্ব দিছিলে। অপশ্যনটো হ'ব যে ওপৰৰ আটাইকেইটা অপশ্যন দি, কিয়নো নিম্নতম প্ৰয়োজনীয় আঁচনি বুলি ক'লে গোটেইকেইটা আঁচনিৰ ওপৰতে গুৰুত্ব দিয়া হৈছিলে। মানে কিমান চনত হৈছিল এইটো? পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাটো 1976 পৰা 1979 চনত, আৰু এইখিনি সময়তে যথেষ্ট শিক্ষা, স্বাস্থ্য এইবিলাকৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। মানে 5 বছৰৰ ভিতৰত এইবিলাক উন্নতি কৰাৰ ওপৰত গুৰুত্ব দিছিলে। নেক্সট কুৱেশ্যন, ন্যায়সংগত মজুৰি দৰ নীতি প্ৰতিষ্ঠা কৰা কোন পৰিকল্পনাৰ বৈশিষ্ট্য? ন্যায়সংগত মজুৰি দৰ নীতি, যে ধৰা এইটো কথা কি বুজাইছে? যে যিবিলাকে কাম কৰা মানুহবিলাক যিবিলাক সমান কাম কৰে, তেওঁলোকক সমান ধৰণৰ মানে কি টকা পইচা দিব লাগে। এনেকুৱা নহয় যে কিছুমানক বেছিকৈ দিয়া, কিছুমানক কমকৈ দিয়া, তো তেওঁলোকে কষ্ট অনুযায়ী পইচাটো দিব লাগে। তাৰ ওপৰত গুৰুত্ব দিছিলে কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাই? পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনা। পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাত যথেষ্টখিনি মানে দিশ আগবঢ়া হৈছে, তো এইটো বেছি ইম্পৰ্টেণ্ট, ভালকৈ মনোযোগ দি চালে হয়। তাৰপিছত নেক্সট কুৱেশ্যন আছে যে পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাত বাৰ্ষিক উন্নয়ন কিমান? বাৰ্ষিক বছৰত যি উন্নয়ন হয়
কিমান নিৰ্ধাৰণ কৰিছিল যে পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাত 5 বছৰৰ ভিতৰত ধৰা ইমানখিনি উন্নয়ন হ'ব, তাৰ বাবে কিছুমান উন্নয়ন নিৰ্ধাৰণ কৰা হয়নে, কিমান নিৰ্ধাৰণ কৰিছিল যে 5.5% উন্নয়ন কৰিব বিচৰা হৈছিল। তাৰপিছত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, সেইটো হৈছে গৰীবী হাটাও। গৰীবী হাটাও কাৰ্যসূচী প্ৰথমবাৰৰ বাবে কোন পৰিকল্পনাত গ্ৰহণ কৰিছিল? অপশ্যন আছে দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম, আৰু এইটো পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনা। ঠিক আছে, বেছিভাগ ইম্পৰ্টেণ্ট দিশবিলাক আঙুৰা হৈছে, মই আগতে কৈছোঁ হয়নে নহয়। তো গৰীবী হাটাও অৰ্থাৎ আৱাস দিয়াৰ ব্যৱস্থা, খাদ্য, খোৱা পানী, স্বাস্থ্য এইবিলাকৰ ওপৰত গুৰুত্ব দিছিল পঞ্চম পঞ্চবাৰ্ষিকত, আৰু গৰীবী হাটাওটো ইয়াতে অন্তৰ্ভুক্ত। নেক্সট, ষষ্ঠ পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হয়? 1980 চনত। ষষ্ঠ পৰিকল্পনাৰ সময়ত কোন চৰকাৰ আছিল? ইন্দিৰা গান্ধী চৰকাৰ আছিল। পৰিৱেশ সুৰক্ষাৰ বাবে আঁচনি গ্ৰহণ কোন পৰিকল্পনাৰ উদ্দেশ্য আছিল? পৰিৱেশৰ ওপৰত গুৰুত্ব দিছিলে কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনা? ষষ্ঠ পঞ্চবাৰ্ষিক পৰিকল্পনা 1980 চনৰ যিটো পঞ্চবাৰ্ষিক পৰিকল্পনা হৈছিলে সেইটোৰ। নেক্সট আছে সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনা কালছোৱা, এইবাৰ সপ্তম আহিল। সপ্তমত কিমান চনত হৈছিল? 1985 চনৰ 1 এপ্ৰিলৰ পৰা 1990 চনৰ 31 মাৰ্চলৈ, তেতিয়া সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনা চলি আছিলে। পৰিকল্পনাৰ বিকেন্দ্ৰীকৰণ কোন পঞ্চবাৰ্ষিক পৰিকল্পনাত আৰম্ভ হয়? এনচাৰটো হ'ব সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনা। নেক্সট কুৱেশ্যন, অৰ্থনৈতিক উন্নয়নৰ বাবে আন্তঃগাঁথনি সুবিধাৰ উন্নতি ঘটোৱা কোন পৰিকল্পনাৰ উদ্দেশ্য? যে আন্তঃগাঁথনি ডেভেলপমেণ্ট, ইনাৰ ডেভেলপমেণ্ট ন, আন্তঃগাঁথনি যিবিলাক সুবিধা দিয়া হৈছিলে কোনটোত ঘটোৱা হৈছিলে বিকাশ? সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনা। অৰ্থনৈতিক উন্নয়নৰ বাবে আন্তঃগাঁথনিৰ সুবিধা ঘটোৱা পৰিকল্পনাটো হৈছে সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনা। ৰাষ্ট্ৰীয় জনমূৰি আয় আৰু ৰাজ্যিক জনমূৰি আয়ৰ ব্যৱধান দূৰ কৰা কোন পৰিকল্পনাৰ উদ্দেশ্য? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনাত ৰাষ্ট্ৰীয় জনমূৰি আয় আৰু ৰাজ্যিক জনমূৰি আয়ৰ মাজত ব্যৱধান দূৰ কৰিব বিচৰা হৈছিল। তাৰপিছত অসমত কোন পৰিকল্পনাৰ সময়ত 3খলপীয়া পঞ্চায়তী ব্যৱস্থাৰ প্ৰচলন কৰা হয়? সেইটো হৈছে সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনা। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। 3খলপীয়া পঞ্চায়তী ব্যৱস্থা চলিছিল, মানে গুৰুত্ব দিয়া হৈছিলে, প্ৰচলন হৈছিল সেই সময়ত সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত। অষ্টম পঞ্চবাৰ্ষিক পৰিকল্পনা কিয় সময়মতে আৰম্ভ হ'ব নোৱাৰে? কাৰণ চৰকাৰৰ সঘন পৰিৱৰ্তনৰ বাবে। অষ্টম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱা হ'ল 1992 চনৰ পৰা 1997 চন। মানৱ সম্পদৰ উন্নয়ন কোন পৰিকল্পনাৰ লক্ষ্য? মানৱ সম্পদ উন্নয়ন কৰিব বিচৰা হৈছিলে অষ্টম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত। নেক্সট কুৱেশ্যন, নিয়োগ বৃদ্ধিৰ বাবে জৱাহৰ ৰোজগাৰ যোজনা কোন পৰিকল্পনাৰ উদ্দেশ্য? নিয়োগ বৃদ্ধিৰ বাবে গুৰুত্ব দিছিলে সেইটো হ'ব অষ্টম পঞ্চবাৰ্ষিক পৰিকল্পনা। এগেইন ইট ইজ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট, অৰ্থনৈতিক উন্নয়নৰ বাবে বেচৰকাৰী সংগঠনৰ NGO গুৰুত্বৰ নিৰ্ণয় কোন পৰিকল্পনাৰ উদ্দেশ্য? যিবিলাক বেচৰকাৰী সংগঠন আছে NGO, নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন, তো সেইবিলাকৰ ওপৰত কোনটো পৰিকল্পনাই গুৰুত্ব দিছিলে? অষ্টম পঞ্চবাৰ্ষিক পৰিকল্পনা, যাতে NGOৰ সহায়ত বিভিন্ন মানুহক কি কৰিব পৰা যায়, স্বাৱলম্বী কৰিব পৰা যায়, তাৰ বাবে গুৰুত্ব দিয়া হৈছিল। নেক্সট, বিনিয়োগৰ হাৰ বছৰি 23.2% বৃদ্ধি কৰা কোন পৰিকল্পনাৰ উদ্দেশ্য আছিল? বিনিয়োগৰ হাৰ যিটো বছৰি 23.2% বৃদ্ধি কৰিব বিচৰা হৈছিল, সেইটো হ'ব অষ্টম পৰিকল্পনা। অষ্টম পৰিকল্পনাৰ আৰম্ভণিতে মুদ্ৰাস্ফীতিৰ পৰিমাণ আছিল কিমান? 16%। নেক্সট, অষ্টম পৰিকল্পনাৰ শেষত মুদ্ৰাস্ফীতিৰ পৰিমাণ মুদ্ৰাস্ফীতি কিমান হৈ গৈছিল অষ্টম পৰিকল্পনাত? 3.8%। এইবিলাক বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, ভালকৈ পঢ়িলে হ'ল। নতুন অৰ্থনৈতিক সংস্কাৰ কোনখন পৰিকল্পনাৰ সময়ছোৱাত গ্ৰহণ কৰা হৈছিল? যে ইকনমিক যিবিলাক প্লেনিং আছিল হয়নে, তাত কিছুমান সংস্কাৰ কৰা হৈছিল, ৰিফৰ্ম কৰা হৈছিলে, সেইটোৰ ওপৰত গুৰুত্ব দিছিলে কোনটো পঞ্চবাৰ্ষিক? অষ্টম পঞ্চবাৰ্ষিক পৰিকল্পনা। তাৰপিছত নৱম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱা হ'ল 1957 চনৰ পৰা 2002 চন। নেক্সট কুৱেশ্যন, দৰ স্থিৰতাৰ লগতে
অৰ্থনৈতিক বৃদ্ধি নিশ্চিত কৰা কোন পৰিকল্পনাৰ বৈশিষ্ট্য দৰ স্থিৰতাৰ লগতে অৰ্থনৈতিক উন্নতি কৰিব লাগে হয়নে নহয় অৰ্থনৈতিক উন্নতিৰ বাবে গুৰুত্ব দিছিলে নৱম পঞ্চবাৰ্ষিক পৰিকল্পনাই অৰ্থনৈতিক বহনক্ষম উন্নয়ন কোন পৰিকল্পনাৰ বৈশিষ্ট্য নৱম পৰিকল্পনা গুৰুত্ব দিছিলে অৰ্থনৈতিক সাষ্টেইনেবল ডেভেলপমেণ্ট ইকনমিক সাষ্টেইনেবল ডেভেলপমেণ্টৰ ওপৰত গুৰুত্ব দিছিলে নেক্সট সকলোৰে বাবে বিশুদ্ধ খোৱা পানীৰ যোগান আৰু প্ৰাথমিক চিকিৎসা সেৱা প্ৰদান কোন পৰিকল্পনাই প্ৰথমে উক্ত উদ্দেশ্য গ্ৰহণ কৰিছিল নৱম পৰিকল্পনা আৰু খোৱা পানী আৰু স্বাস্থ্যৰ ওপৰত আৰু গুৰুত্ব দিছিল আগতে সেইটো কি আছিল পঞ্চম পৰিকল্পনা আছিল না ইয়াৰ উপৰি নৱম পৰিকল্পনা তাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছিলে নেক্সট আছে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন যে মহিলা আৰু সমাজৰ অন্যান্য পিছপৰা শ্ৰেণী যেনে ST শ্বেডিউল ট্ৰাইব শ্বেডিউল কাষ্ট আৰু OBC আদাৰ বেকৱাৰ্ড ক্লাছেছৰ বাবে সবলীকৰণ কোন পৰিকল্পনাৰ উদ্দেশ্য আছিল অৰ্থাৎ সমাজৰ কিছুমান পিছপৰা শ্ৰেণী আছে যে ST SC বা OBC তেওঁলোকৰ বাবে বিশেষ ধৰণৰ ব্যৱস্থা কৰা ধৰা ৰিজাৰ্ভেশ্যন কৰা চিট ৰিজাৰ্ভেশ্যন বা তেওঁলোকক শিক্ষা বা চাকৰিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বিশেষ সুবিধাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল আৰু এইটো এতিয়ালৈকে চলি আছে হয়নে নহয় তো সেইটো কেতিয়াৰ পৰা আৰম্ভ হৈছিল নৱম পৰিকল্পনাৰ সময়ত আৰম্ভ হৈছিল 1992 চনৰ পৰা তাৰপিছত সমাজৰ ন্যায় আৰু সমতাপূৰ্ণ বৃদ্ধি কোন পৰিকল্পনাৰ দৰ্শন যে সমাজত ন্যায় ইকুৱেলিটি স্থাপন কৰিব বিচৰা হৈছিল সেইটো হৈছে নৱম পৰিকল্পনা হয়নে তাৰপিছত দশম পঞ্চবাৰ্ষিক পৰিকল্পনা সময়ছোৱা কেতিয়া 1 এপ্ৰিল 2002 পৰা 31 মাৰ্চ দশম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ বছৰিকে বৃদ্ধিৰ লক্ষ্য হৈছে 8% যে 8% বছৰকত বৃদ্ধি কৰিব লাগিব নেক্সট কুৱেশ্যন তলৰ কোনটো দশম পৰিকল্পনাৰ উদ্দেশ্য নহয় ইয়াতে আছে চোৱা অতিৰিক্ত শ্ৰমিকৰ শক্তিৰ বাবে লাভজনক নিয়োগৰ সুবিধা 2007 চনৰ ভিতৰত সাৰ্বজনীন প্ৰাথমিক শিক্ষা 2007 চনৰ ভিতৰত সকলো প্ৰদূষিত নদী চাফা কৰা আৰু অৰ্থনৈতিক স্থিৰতা ৰক্ষা কৰা ইয়াৰ হ'ব যে অৰ্থনৈতিক স্থিৰতা ৰক্ষা কৰাৰ ওপৰত মানে উদ্দেশ্য দিয়া নাছিল বাকীকেইটা উদ্দেশ্য আছিল তাৰপিছত 2012 চনৰ ভিতৰত সকলো গাঁৱলৈকে খোৱা পানীৰ যোগান কোন পৰিকল্পনাৰ উদ্দেশ্য আছিল দশম পৰিকল্পনাৰ উদ্দেশ্য আছিল যে 2012 চনৰ ভিতৰত সকলো গাঁৱতে খোৱা পানীৰ ব্যৱস্থা কৰা নেক্সট আছিল 2007 চনৰ ভিতৰত প্ৰসূতিৰ মৃত্যুৰ হাৰ প্ৰতি হাজাৰত 20লৈ হ্ৰাস আৰু 2012 চনৰ ভিতৰত 10 গৰাকীলৈ হ্ৰাস কৰিছিল কোন পৰিকল্পনাৰ উদ্দেশ্য আছিল হ্ৰাস কৰাটো এইটো হ'ব দশম পঞ্চবাৰ্ষিক পৰিকল্পনা তাৰপিছত আছে 2001 চনৰ পৰা 2011 চনৰ ভিতৰত দশকীয় জনসংখ্যাৰ বৃদ্ধিৰ হাৰ 16.2% হ্ৰাস কৰা কোন পৰিকল্পনাৰ উদ্দেশ্য এইটো হ'ব দশম পৰিকল্পনা 2007 চনৰ ভিতৰত শিশুৰ মৃত্যুৰ হাৰ প্ৰতি হাজাৰত 47টা আৰু 2012 চনৰ ভিতৰত 28টালৈ হ্ৰাস কৰা কোন পৰিকল্পনাৰ উদ্দেশ্য এনসাৰ হ'ব দশম পঞ্চবাৰ্ষিক পৰিকল্পনা তাৰপিছত আছে নেক্সট কুৱেশ্যন সাক্ষৰতাৰ হাৰ 2007 চনত 72%লৈ আৰু 2012 চনৰ ভিতৰত 80%লৈ বৃদ্ধি কৰা কোন পৰিকল্পনাৰ বৈশিষ্ট্য সেইটো হ'ব দশম ঠিক আছে 2007 আৰু 12 বুলি অন্তৰ্ভুক্ত থকাবিলাক আমাৰ কি হ'ব সাধাৰণতে দশমেই হ'ব হয়নে যিহেতু দশম পঞ্চবাৰ্ষিক পৰিকল্পনা কিমান চনত আছিল এইটো 2002 পৰা 2007 আছিল হয়নে নহয় তো 2007 বুলি কোৱাৰ লগে লগে আমাৰ মনত পৰি যাব যদি এনেকৈ অন্তৰ্ভুক্ত থাকে 2007 12 মেনশ্যন থাকে তেতিয়াহ'লে দশম পঞ্চবাৰ্ষিক পৰিকল্পনা হ'ব সেইটো মনত ৰাখিবা তাৰপিছত এতিয়া আহিল আমাৰ একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱা কেতিয়া 1 এপ্ৰিল 2007 চনৰ পৰা 31 মাৰ্চ 2012লৈ ঠিক আছে তাৰপিছত তলৰ কোনটো একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ উদ্দেশ্য নহয় এটি একাদশত কি গুৰুত্ব দিয়া হৈছিল চোৱা কৃষিৰ বছৰিকীয়া বৃদ্ধিৰ হাৰ 4%তে স্থিৰ কৰা তাৰপিছত জন্মৰ পৰা 4 বছৰৰ ভিতৰত যৌন অনুপাত 2012 চনত 935লৈ বৃদ্ধি আৰু 2016-17 চনৰ ভিতৰত 950লৈ বৃদ্ধি কৰা সাক্ষৰতাৰ হাৰ 80%লৈ বৃদ্ধি কৰা আৰু ওপৰৰ এটা নহয় ঠিক আছে তো মানে কি হ'ব 80%লৈ সাক্ষৰতাৰ হাৰ যিটো ইমান সম্ভৱ নহয় যে ইমান জলদি 5 বছৰৰ ভিতৰত কিমান কৰিবা ইমান বৃদ্ধি কৰিবা এনে নকৰে এইটোতো নহয় তাৰপিছত বাকী কেইটা যে প্ৰথমটো দিছে 4%লৈ স্থিৰ কৰা এইটোও নহ'ব হয়নে এনেকুৱা লগা নাই যে গোটেইকেইটা হয় যেন লাগাই নাই কাৰণ বহুত
বেছি পৰিমাণ দি থৈ দিছে ন তো ইয়াৰে এনসাৰ হ'ব যে এটাও নহয় অপচন ডি তাৰপিছত নেক্সট কুৱেশ্যন আছে 2009 চনৰ ভিতৰত সকলোৰে বাবে বিদ্যুতৰ সুবিধা দিয়া কোন পৰিকল্পনাৰ বৈশিষ্ট্য বিদ্যুৎ সেৱা খণ্ডৰ ওপৰত গুৰুত্ব দিছিলে কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাই একাদশ পৰিকল্পনাই তাৰপিছত শিশুৰ মৃত্যুৰ হাৰ প্ৰতি হাজাৰত 28 জনলৈ হ্ৰাস কৰা কোন পৰিকল্পনাৰ উদ্দেশ্য শিশুৰ মৃত্যুৰ হাৰ 28 জনলৈ হ্ৰাস কৰিব বিচাৰিছিল এইটো একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা নেক্সট কুৱেশ্যন শিক্ষিত নিবনুৱাৰ হাৰ 5% হ্ৰাস কৰা কোন পৰিকল্পনাৰ লক্ষ্য আছিল শিক্ষিত নিবনুৱা কিমান আছে হয়নে নহয় শিক্ষা আছে কিন্তু কৰ্ম সংস্থাপন নাই এইবাবে তেওঁলোকৰ শতাংশটো পৰিমাণটো হ্ৰাস কৰিব বিচৰা হৈছিল 5% আৰু সেইটো বিচৰা হৈছিল একাদশ পৰিকল্পনাৰ ভিতৰত একাদশ পৰিকল্পনাত সেইটো এটা উদ্দেশ্য আছিল তাৰপিছত নেক্সট কুৱেশ্যন আছে দৰিদ্ৰতা মানে কি গাঁও অপশ্যনবিলাক আছে গাঁও অঞ্চলত মানুহে 2100 কেলৰি আৰু চহৰ অঞ্চলত 2400 এইটো নহয় গাঁও অঞ্চলত মানুহে দিনে 2400 কেলৰি আৰু চহৰ অঞ্চলত 2100 কেলৰি গ্ৰহণ কৰিব নোৱাৰা এইটোহে অপশ্যন এনসাৰ শুদ্ধ হ'ব কাৰণ গাঁও অঞ্চলৰ মানুহ বেছি থাকে আৰু তাত খানা বেছি লাগে হয়নে তো গাঁও অঞ্চলৰ কি কৰিছিল যদি গাঁও অঞ্চলৰ মানুহখিনি 2400 কেলৰিৰ খাদ্যতকৈ কম খাদ্য খাবলৈ পায় আৰু চহৰ অঞ্চলত যদি 2100 কেলৰিতকৈ কম খাদ্য গ্ৰহণ কৰিব পাৰে তেতিয়া কি হয় সেইটো হ'ব দৰিদ্ৰতা এইটো হয়তো সম্ভৱতঃ সবে জানা হয় তাৰপিছত নেক্সট কুৱেশ্যন আছে যে ভাৰতৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকৰ সংখ্যা ইয়াতে অপশ্যন দিয়া আছে 26% অপশ্যন বি 26% অপশ্যন এ 26 আৰু অপশ্যন বি 36 অপশ্যন চি 20% আৰু অপশ্যন ডি এটা নহয় আনসাৰ হ'ব এটাও নহয় এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন এনৰেগা সম্পূৰ্ণ নাম কি কোনটো হ'ব নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গ্যাৰাণ্টি এক্ট নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট জেনেৰেশ্যন এক্ট নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গ্যাৰাণ্টি এক্ট একশ্যন বুলি দিছে হয়নে একশ্যনটো নহয় এক্টহে হ'ব নেশ্যনেল ৰিগাৰ্ডিং এমপ্লয়মেণ্ট কিবা এইবিলাক দিয়া আছে অপশ্যনবিলাক ন বাট ইয়াৰে কোনটো অপশ্যন হ'ব তলৰকেইটা নহয় এনসাৰ এ হ'ব নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গ্যাৰাণ্টি এক্ট নেক্সট কুৱেশ্যন আছে এনৰেগাই গ্ৰাম্য নিবনুৱাক বছৰত অতি কমেও কিমান দিনৰ সংস্থাপন দিয়ে 200 দিন 100 দিন 50 দিন আৰু 360 দিন গ্ৰাম্য নিবনুৱাক এনৰেগাৰ ভিতৰত 100 দিনেহে কি কৰে কমচে কম 100 দিন কৰ্ম সংস্থাপন দিয়ে অপশ্যন বি আনসাৰ হ'ব নেক্সট আছে তলৰ কোনটো দৰিদ্ৰতাৰ কাৰণ নহয় জনসংখ্যা বৃদ্ধিটো দৰিদ্ৰতাৰ কাৰণ হ'ব পাৰে হয়নে কৃষিৰ অনগ্ৰসৰতা নিবনুৱা সমস্যা এইবিলাক দৰিদ্ৰতাৰ কাৰণ হয় কিন্তু শিক্ষাৰ প্ৰসাৰ এইটো দৰিদ্ৰতা হ'ব নোৱাৰে শিক্ষাৰ প্ৰসাৰ হ'লে কেনেকৈ দুখীয়া হ'ব সেইটো নহয় হয়নে নহয় নেক্সট IRDPৰ সম্পূৰ্ণ নাম ইণ্টাৰনেশ্যনেল ৰুৰেল ডেভেলপমেণ্ট প্ৰগ্ৰাম অপশ্যন বি ইণ্টাগ্ৰেটেড ৰুৰেল ডেভেলপমেণ্ট প্ৰগ্ৰাম অপশ্যন চি ইণ্টাগ্ৰেটেড ৰুৰেল ডেভেলপমেণ্ট পলিচি আৰু ওপৰত এটা নহয় ইয়াৰে হ'ব IRDPৰ ফুল ফৰ্ম ইণ্টাগ্ৰেটেড ৰুৰেল ডেভেলপমেণ্ট প্ৰগ্ৰাম তাৰপিছত আৰু এটা আছে ফুল ফৰ্ম TRYSEM ট্ৰাইচেমৰ সম্পূৰ্ণ নাম কি ট্ৰেইনিং ৰুৰেল ইউথ ফৰ চেল্ফ এমপ্লয়মেণ্ট অপশ্যন এটো হ'ব এনসাৰ ট্ৰেইনিং ৰুৰেল ইউথ ফৰ চেল্ফ এমপ্লয়মেণ্ট নেক্সট আছে NREPৰ সম্পূৰ্ণ নাম অপশ্যনটো হ'ব এনসাৰ হ'ব নেশ্যনেল ৰুৰেল এংগেজমেণ্ট পলিচি নেশ্যনেল ৰুৰেল এংগেজমেণ্ট পলিচি তাৰপিছত আছে SGSY ৰ সম্পূৰ্ণ নাম হ'ল স্বৰ্ণ জয়ন্তী গ্ৰাম স্বৰোজগাৰ যোজনা তো এইটো ইম্পৰ্টেণ্ট স্বৰ্ণ জয়ন্তী গ্ৰাম স্বৰোজগাৰ যোজনা তাৰপিছত RLEGPৰ সম্পূৰ্ণ নাম হৈছে ৰুৰেল লেণ্ডলেছ এমপ্লয়মেণ্ট গ্যাৰাণ্টি প্ৰগ্ৰাম নেক্সট PMRY ৰ সম্পূৰ্ণ নাম প্ৰাইম মিনিষ্টাৰ্ছ ৰোজগাৰ যোজনা ভেৰি ইম্পৰ্টেণ্ট ইয়াৰে সম্পূৰ্ণ নামবিলাক ভালকৈ চাই ল'বা তাৰপিছত আছে কোনটো নতুন অৰ্থনৈতিক নীতিৰ বৈশিষ্ট্য নহয় নতুন অৰ্থনৈতিক নীতি অধিকৰণিক সংস্কাৰ কৰা হৈছিল নহয় হয়নে
তো ইকনমিক সংস্কাৰ কৰাৰ কোনটো বৈশিষ্ট্য নহয় বুলি কৈছে উদাৰীকৰণ বিশ্বায়ন ব্যক্তিগতকৰণ LPGৰ ওপৰত গুৰুত্ব দিয়া হৈছিল হয়নে লিবাৰেশ্যন গ্লোবেলাইজেশ্যন এণ্ড প্ৰাইভেটাইজেশ্যন হয়নে এইবিলাকত গুৰুত্ব দিয়া হৈছিল নিউ ইকনমিক প্লেনিঙৰ আধাৰত কিন্তু ৰাজহুৱাকৰণৰ ওপৰত গুৰুত্ব দিয়া নাছিল তো এই অপশ্যনটো হ'ব ৰাজহুৱাকৰণ তাৰপিছত আছে FDIৰ সম্পূৰ্ণ নাম কি এনসাৰ হ'ব ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট নেক্সট LPGৰ সম্পূৰ্ণ নাম এইটো জানো আমি ন লিবাৰেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন এণ্ড গ্লোবেলাইজেশ্যন এটা সুধিছে যে গোলকীকৰণ মানে কি পৃথিৱীৰ অন্য অৰ্থনীতিৰ লগত ভাৰতীয় অৰ্থনীতি এক হোৱাটোকে আমি কি কওঁ গোলকীকৰণ বুলি কওঁ হয় নে নহয় নেক্সট আছে ব্যক্তিগতকৰণ মানে কি চৰকাৰীৰ পৰা ব্যক্তিলৈ সম্পদৰ হস্তান্তৰকৰণ হয় নে নহয় ব্যক্তিৰ হাতত যেতিয়া আমাৰ কি থাকিব ক্ষমতা থাকিব তো সেইটো হৈছে ব্যক্তিগতকৰণ তাৰপিছত আছে উদাৰীকৰণ লিবাৰাইজেশ্যন মানে কি অপ্ৰয়োজনীয় নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভাৰতীয় অৰ্থনীতি উদাৰ হোৱা যে কিছুমান কি আছে ভাৰতীয় বিভিন্ন ধৰণৰ অৰ্থনীতিবিলাক চৰকাৰে নিয়ন্ত্ৰণ কৰে ন তো কিছুমান এনেকুৱা আছে যে নিয়ন্ত্ৰণ নকৰিলে হয় তেওঁলোকে ফ্লেক্সিবল হ'ব লাগিব তো সেইটো কথা তাৰপিছত আছে নেক্সট কুৱেশ্যন 2011 চনৰ লোকপিয়ল মতে ভাৰতৰ জনসংখ্যা কিমান আছিল এনসাৰ হ'ব 121 কোটি এলৈকে এইখিনিয়ে আমি ভিডিঅ' বনালোঁ আজি আৰু যদি এনেকুৱা ধৰণৰ বেলেগ ভিডিঅ' বিচাৰে বেলেগ কুৱেশ্যন এনসাৰ তেতিয়াহ'লে মই এনেকৈ ভিডিঅ'বোৰ বনাই দিম যদি আপোনালোকে ভাল পায় প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব ঠিক আছে থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' হেভ এ গ্ৰেট ডে